সমৃদ্ধিশালী জীৱনৰ বাবে চাণক্যৰ 4টা মহান বাণী। আচাৰ্য চাণক্য আছিল এগৰাকী প্ৰাচীন ভাৰতীয় গুৰু, দাৰ্শনিক আৰু ৰাজ উপদেষ্টা। তেওঁ প্ৰাচীন তক্ষশিলা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰনীতিৰ অধ্যাপক আছিল। আচাৰ্য চাণক্যই কৈ গৈছে যে জীৱনত সফলতা বা লক্ষ্য প্ৰাপ্তিৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি গোটেই জীৱন কামেই কৰি যাব। গাধৰ জীৱনত আটাইতকৈ অধিক পৰিশ্ৰম কৰে, কোনো চিন্তা ভাৱনা নকৰাকৈ কেৱল সেই কামতে লাগি থাকে। গাধই নাজানে বাবেহে এনে পৰিণাম ভোগে। আমাৰ সমাজতো তেনে বহু মানুহ আছে যিসকলে গাধৰ দৰে কাম কৰে আৰু গোলামৰ দৰে হৈ ৰয়। এনেবোৰ মানুহ যিয়ে নিজৰ কৰ্মক স্বীকৃতি দিব নাজানে, তেওঁলোকৰ জীৱনত কেতিয়াও কিন্তু সুখ নাহে। চাণক্যৰ নীতিৰ মতে বনত থকা সকলো পক্ষীয়ে আহাৰৰ বাবে চিকাৰ কৰে, আৰু কেতিয়াবা কিছুমানে চিকাৰ পায়, কিছুমানে নাপায়। কিন্তু সেই বনতেই এনেকুৱা এটা চিকাৰী পক্ষী থাকে যি নেকি কোনো দিন বিফল নহয়। সেইটো কি বাৰু? ঈগল চৰাই। ঈগল এইবাবেই সফল যে তাৰ প্ৰত্যেকটো চিকাৰৰ সুপৰিকল্পিত পৰিকল্পনা থাকে। ঈগলে চিকাৰ দেখাৰ লগে লগে আক্ৰমণ নকৰে, তাৰ দৃষ্টি চিকাৰৰ ওপৰত থয়। সি ঘণ্টাৰ পিছত ঘণ্টা ধৰি চিকাৰটোকেই নিৰীক্ষণ কৰি থাকে আৰু ৰণনীতি প্ৰস্তুত কৰে। অৱশেষত সমস্ত বল প্ৰয়োগ কৰি সেই চিকাৰটোৰ গাত এনেদৰে আক্ৰমণ কৰে যে চিকাৰ ঈগলৰ মুখত অতি সহজে আহি পৰে। ঠিক সেইদৰে জীৱনত সফলতা লাভ কৰিবলৈ হ'লে মানুহে ধৈৰ্য তথা বুদ্ধিমত্তাৰে এটা ভাল পৰিকল্পনা তথা ৰণনীতি তৈয়াৰ কৰি ল'ব লাগে। সময়ত নিজৰ লক্ষ্যত চিকাৰী ঈগলৰ দৰে জঁপিয়ালে সফলতা নিশ্চয়কৈ হাতৰ মুঠিলৈ আহিব। চাণক্য নীতি 2 মতে চাণক্যই কয়, বনৰ ৰজা সিংহ প্ৰায় গুহাতে থাকে, কিন্তু চিকাৰলৈ গ'লে বিফল হৈ ঘূৰি নাহে। নিজৰ সমস্ত বল প্ৰয়োগ কৰি চিকাৰ কৰে। চিকাৰ সৰু হ'লে যে আধা বল প্ৰয়োগ কৰিব তেনে নহয়। চিকাৰ শহাপহু হ'লেও চিকাৰত কেতিয়াও ভিন্নতা নেদেখুৱায়, সম্পূৰ্ণ বল প্ৰয়োগ কৰি জঁপিয়াই পৰে। ঠিক সেইদৰে মানুহেও কৰ্ম কৰোঁতে একান্ত মনেৰে 100% দিব লাগে। তেনে কৰিলে জীৱনত কেতিয়াও উভতি চাব নালাগে, অসীম সফলতা লাভ কৰিবই কৰিব আপুনি। চাণক্য নীতি 3 মতে এডাল সাপে নিজৰ বিষ তথা খোজৰ গতি আনক জানিবলৈ নিদিয়ে। সাপে কেতিয়াও নিজৰ শক্তি আনক নেদেখুৱায়, প্ৰয়োজনত কিন্তু সমস্ত শক্তি প্ৰয়োগেৰে যুঁজে। যাৰ বাবে পৃথিৱীৰ সকলো লোকেই সাপক ভয় কৰে। যিকোনো সময়ত শক্তি প্ৰদৰ্শন নকৰাটো দুৰ্বলতা নহয়, কিন্তু উপযুক্ত সময়ত উভতি চাব নালাগে। পৃথিৱীৰ সকলো মানুহৰ কিবা নহয় কিবা দুৰ্বলতা থাকে, কিন্তু দুৰ্বলতাসমূহক বাদ দি যিজনে সফলতাক মূলধন হিচাপে লৈ আগবাঢ়ে, সেইজনেই এদিন এই পৃথিৱীত ৰজাৰ দৰে থাকে। এই পৃথিৱীত মানুহৰ দুৰ্বলতাসমূহ আঁতৰাই নিজৰ দক্ষতাসমূহৰ ওপৰত গুৰুত্ব দিলে আমি সকলোৱে আগুৱাই যাব পাৰিম। চাণক্য নীতি 4 মতে কোনো লোকেই জন্মতে প্ৰতিভাধৰ হৈ নাহে। নিজৰ বিচাৰ, বুদ্ধি, সততাৰ জৰিয়তেহে দুপত দুপে উন্নতিৰ জখলা বগাই যায়। যেতিয়ালৈকে আমি নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ কঠোৰ পৰিশ্ৰম নকৰোঁ, তেতিয়ালৈকে গোলামৰ দৰে জীৱন কটাব লাগিব। যেতিয়া অধ্যৱসায়ৰ জৰিয়তে কৰ্মত যুঁজিম, তেতিয়াৰ পৰা জীৱনটো ৰজাৰ দৰে কটাব পাৰিম। এটুকুৰা সোণৰ মূল্য তেতিয়াহে বাঢ়ে যেতিয়া সোণাৰীয়ে তাক কাটি কাটি অলংকাৰৰ ৰূপ দিয়ে। গতিকে আপুনি মই আমাৰ জীৱনটোক আগবঢ়াই লৈ যাবলৈ হ'লে কষ্ট কৰিব লাগিব, কৰ্ম কৰিব লাগিব। কৰ্ম কৰিলেহে আমি জীৱনটো উদযাপন কৰিব পাৰিম। জীৱনত সুখী হ'বলৈ ডক্টৰ হিমা কাশ্যপ বাইদেউলৈ আপোনালোকৰ যদি প্ৰশ্ন আছে তেন্তে কমেণ্ট ছেকশ্যনত সুধিব পাৰে।